তো হেল্ল' ফ্ৰেণ্ড, কি খবৰ? স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মামাহঁত যাবগৈ, তাকে থওঁ বুলি আহিছোঁ তিনিআলিলৈ। মামাহঁত যাবগৈ, আজি বেয়াও লাগিছে, তথাপিও কৈছিলোঁ থাকি যাব বুলি, নাথাকিলে। আৰু এয়া আগপিনে ভণ্টি, মানে মামা ভাগিন আৰু মোৰ ভণ্টি। ব'লক আৰু সেয়া আগত তিনিআলিটো। আৰু টেম্পু নাপাম বুলি সোনকালে আহি ল'লোঁ, আৰু ইয়াত আহি কিনে এতিয়া বহি আছোঁ টেম্পু যাওক বুলি। আৰু ইহঁতৰ মোমাইকে ভাগিনীকে লাহেকৈ টেম্পুত যাব বুলি ৰখি আছে। আৰু এইপিনে মই যিমান যি হ'লেও দিয়কচোন, ঘৰত আলহী অহাৰ পিছত আলহীকেইটা গ'লেগে মনটোৱে ভাল নালাগে। সেইকাৰণে মই সিহঁতক এনেই যি টি অলপ জোকাই আছোঁ আৰু যি টি কৈ আৰু সিহঁতক থৈ মেলি এতিয়া ঘৰত গৈছোঁ। যিমান যি কি নহওক দেচোন, সিহঁতে যোৱা সময়ত ভিডিঅ'টো বনাম বুলি আহিছিল, ভিডিঅ'টো বনাবই নহয়, কিবা মনটোৱে বেয়া লাগি থাকিলে, ভিডিঅ'টো বনাবই নোৱাৰিলোঁ। আৰু এই ৰাতিপুৱা 9টা বজাতে যিটো গৰম দিছে, আৰু দুপৰীয়া 12 বজাত কি অৱস্থা হ'ব তাকে ভাবি ভয় লাগিছে। এতিয়া ব'লক ঘৰত গৈ লওঁ, তাৰপিছত যি হয় দেখা যাব আৰু। ভাবিছিলোঁ ৰুমৰ ভিতৰত ফেনখন লগাই লাহেকৈ সোমাওঁ, ৰুমৰ ভিতৰত যিটোহে গৰম দিছে, তাতকৈ মথাইত গৈ বহি থকা ভাল আৰু মাক কচম কৈছোঁ, নিজৰ চেহেৰাটো কেতিয়াবা এনেকুৱা গেলা নালাগে ন, আৰু এই চেহেৰা ৰিয়েকশ্যন থপৰা চাওক না। আৰু আমাৰ পোৱালিকেইটা এইপিনে খালি আছে ফিল্টাৰত দিবৰ কাৰণে বালি। তো নামি আহিলোঁ, ভিডিঅ' এটাকে বনাই দিলোঁ, যা কি হয় দেখা যাব বুলি। আৰু এই ৰাস্তাটো কি মজা হৈ আছে, ইপিনেও গছ ইপিনেও গছ, এই মাজতে লাহেকৈ বিচনানি শুই থকা ভাল হয় ইয়াত। আৰু য'তেই বাঘৰ ভয় ত'তেই ৰাতি হয় বুলি যে অসমীয়া কথা এষাৰ আছে, সেই কাম মোৰ তাতে হৈছে। গৰু আনিব পাম বুলি পেহীহঁতৰ ঘৰত গ'লোঁ, আৰু ফাদাৰ গৈ তাত উপস্থিত। এতিয়া এইখন টিকা ফটা ৰ'দত গৰু আনিবলৈ, এয়াই জীৱন। আৰু আগপিনে 4ঠেঙীয়া, পিছপিনে 2ঠেঙীয়া গৰু লৈ এতিয়া ব'লক আৰু ঘৰলৈ। আৰু এইখিনি আৰু দুচামান বলে ৰুব পৰা হৈ আছিলে, কিন্তু ৰ'দ দি দিলে, যি ফাটন দিছে, এতিয়া আকৌ 3-4 বাব লাগিব যি দেখিছোঁ। মাটিমাহ সিঁচাই ভাল হ'ব এইখিনি এনেকৈ থাকিলে। তো পথাৰ পানী গৰুকেইটা পানী এটিং দি এতিয়া লাহেকৈ বিচনাত পৰিব নোৱাৰিছোঁ আৰু দেই, যিখনহে গৰম। অথনি পথাৰৰ পৰা আহি গৰু পানী খুৱাই শুই থাকিলোঁ, গমেই নাপালোঁ। এতিয়া উঠিছোঁ, এতিয়া হাতত খুচুৰা পইচা লৈ চাইকেলখন লৈ লেটছ গো টু দোকান। আইতাই পাণ আনিব দিছে, তাকে আনি আহোঁগৈ, তাৰপিছত তাৰ পৰা আহি নদীত লাহেকৈ যাম। আৰু এইপিনে আগত আমাৰ খুৰা পোৱালিকেইটা ক'ত গৈছে নাজানো আৰু চাইকেল চলাই পেডেল মাৰি এইখন ৰ'দত চকুটো গোটেইটো ৰ'দতে পৰিছে। আৰু সেইটোৱে আমাৰ ঘৰলৈ অহা, আমাৰ গাঁৱলৈ অহা ৰাস্তাটো। যিহে গৰম। দোকানত বহি থাকোঁতে ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ, মানুহ যি গালে আহি দিলে, ভিডিঅ' বনোৱা নহ'ল। আৰু ইয়াৰ হাতত পাণ লৈ, হাতত নহয় আৰু চাইকেলৰ বক্সত পাণ লৈ পাণখিনি ঘৰত দি থৈ আহোঁগৈ, তাৰপিছত আকৌ নদী কিনাৰত আহোঁগৈ লাহেকৈ। আৰু এইখন হৈছে আমাৰ গাঁওখন শ্মশানশালীখন, তাৰ কাষতে এইটো ৰাস্তাটো। ৰাতি বেছি ভয় খাব নালাগে, আহিব পাৰিব। ঘৰত পাণৰ টোপোলাকেইটা দি বস্তুকেইটা দি এতিয়া ওলাই আহিছোঁ নদীলৈ। আৰু যিহে গৰম, চোলাটোতো পিন্ধাটো দূৰৰে কথা, গেঞ্জিটোৱে কেনেকৈ পিন্ধি আছে তাকো নাজানো। আৰু উঠনি লগ পোৱা খুৰাহঁতে এইকেইটা ছাগলী আনিব কৈছিলে হেনো। আৰু এইপিনে নামি গ'লোঁ নদীলৈ মানে মেইন নদীলৈ নহয়, আজি নদী এৰাসুতিটোৰ পিনে যাম, সেই ওপৰ পিনেহে যায় মেইন নদীলৈ। আৰু মই গৈছোঁ আজি তলেৰে দেই। আৰু মাক কচম কৈছোঁ, খোজকাঢ়ি আহিছিলোঁ ঘৰৰ পৰা 400 মিটাৰমান। যি ইচ্ছাত গৰম উঠিছে নহয়, এতিয়া আকৌ লাহেকৈ নদীৰ কিনাৰত বহি চোলা তোলা খুলি লাহেকৈ বহি ভিডিঅ'টো এডিট কৰি ঘৰলৈ যাম আৰু। যিহে গৰম মাক কচম। আৰু চাওক না, নদী কিনাৰত কি মজা লাগিছে। আপোনাৰ কেমেৰাত যিটো মজা লাগিছে, তাতকৈ এনেকৈ ৰিয়েলত বেছি মজা লাগিলেহেঁতেন, আহিব পৰাহেঁতেন। আৰু এতিয়া নদীৰ কিনাৰতে বহি লাহেকৈ ভিডিঅ'টো এডিট কৰি মেলি ঘৰত যাম আৰু লাহেকৈ ৰাতি 7টামান বজাত। তো আজিলৈ ভিডিঅ'টো ইমান বেছি দীঘল নকৰোঁ আৰু। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে
ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজি বেলেগ দিনাৰ নিচিনা ইমান ফানি টাইপৰ বনোৱা নহ'ল, কাৰণ জানে আৰু গম পাইছে মামাহঁতি গ'লগৈ ভিডিঅ' বনাব মনত, তথাপিও ভিডিঅ'টো সম্পূৰ্ণ কৰোঁ বুলি বনাই দিলোঁ। দিয়ক আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চেনেল ছাবস্ক্ৰাইব কৰি আকৌ এবাৰ কৰি দিলোঁ দিয়ক। বাই বাই।